ভিডিঅ'টো চাই পেলাই চবেই ছাবস্ক্ৰাইব কৰি দিবি চেনেলটো ঘৰ বনাই আছোঁ নতুন ঘৰ হয় হয় বনাই আছোঁ এইবোৰ মছলা বনাবলৈ আৰু আছে এতিয়া মালখিনি পেলোৱা হৈছেহে চেনগেবেল চিমেণ্ট দিবলৈ আছে ইয়াত মিক্স কৰিবলৈ আছে শেষলৈকে চাই থাকক আমাৰ ঘৰটো ভীম কেনেকৈ ঢালোঁ এইটো যিহেতু ঢালিলে এইটো বনাবলৈ নহ'ল বাকী এইফালৰটো বনাওঁতে আমি দেখাম আৰু এইফালৰটো চিমেণ্ট আনি থোৱা আছে সেয়া এনেকৈ বনোৱা হ'ব এইটো ভীমটো অলপ ওখ হ'ব এইফালে ছাইডটো ডাউন আছে যে সেইটো কাৰণে এইটো ওখ হ'ব এইটো লেভেলত বনোৱা হ'ব মানে এইটো লেভেলত হ'লে ইমানটো ওখ হ'ব 2 ফুট আছে আৰু ভীমটো চেন কেবল দি বঢ়িয়াকৈ বনোৱা হ'ব চাই থাকিব শেষলৈকে এইটো চিমেণ্ট দিয়া হ'ব আজি ৰাইনো প্লাছ চিমেণ্ট চাইকেল চলোৱা এখন ওলাইছে গাইজ আজি ইমানটোলৈকে আৰু বনালোঁ এইফালে 2.5 ফুট হৈছে এইফালে ডাউন আছে যে সেইটো কাৰণে ভীমটো অলপ ডাঙৰ হৈছে এইটো ঢালাইৰে বনাই দিয়া হৈছে আমাৰ এজন হেড মিস্ত্ৰী বনাই আছে ফিনিচিং দি আছে এডোখৰ আৰু এইটো অলপ ভীমটো সৰু হৈছে এইটো কাৰণ মাটি লেভেলত আছে এইটো ঢালিলোঁ আজি দিনটোত কামটো হৈ আছে এইটো আৰু এইটো ঢলা আছে বাকী থাকিলে মাজৰকেইটা আৰু এই ছাইডৰ আৰু সেইকেইটা ৰুমৰ তো সম্পূৰ্ণভাৱে দেখাম আৰু ভিডিঅ'টো আজি ইমানটোতে ৰাখিছোঁ কাৰণ ঘৰটোৰ ড্ৰয়িংখন দেখাই দিম
এইটো যেনেকৈ কেনেকৈ বনোৱা হ'ব ঘৰটো ফটো দেখাই দিম যিহেতু চাই ল'ব আৰু কেনেকুৱা লাগিছে আপোনালোকে চাই কমেণ্ট ভিডিঅ'টো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিব সকলোলৈ হানি সিং আৰু ভিডিঅ'টো চাই পেলাই চবেই ছাবস্ক্ৰাইব কৰি দিবি চেনেলটো ঘৰ বনাই আছোঁ নতুন ঘৰ দেই এইবোৰ চব আমাৰ লগৰ গাঁৱৰ মানুহে ঘৰটো এইটো দেখাই দিছোঁ আমাৰ এজন ছেকেণ্ড মিস্ত্ৰী এছিষ্টেণ্ট মিস্ত্ৰী আৰু বনাই হৈ গৈছে আজিৰ দিনটো যিহেতু কামৰ ছুটি মানে আজি ডিউটি যোৱা নাই সেইকাৰণে আজি ঘৰতে অলপ কামটো কৰি আছোঁ আৰু চবেই চাই মেলি ভিডিঅ'টো লাইক কৰি দিব কেনেকুৱা লাগিছে সম্পূৰ্ণভাৱে ঘৰটো বনালে দেখাই দিম সম্পূৰ্ণ লাহে লাহে ঘৰৰ ভিডিঅ' চাই থাকিব হা পাৰ্ট হিচাপে এইটো যিহেতু আহিব এইটো পাৰ্ট 1 হ'ব ঘৰটোৰ যিহেতু খুটা ফুটোতে দেখাব নোৱাৰিলোঁ ভিডিঅ' নবনালোঁ ফটো কেইটামান আছে সেইকেইটা দেখাই দিম বাৰু আৰু যিহেতু যিকেইটা আছে সেইকেইটা দেখাই দিলোঁ আজি তিনতলাটো বেছি দীঘল হৈ যাব ভিডিঅ'টো সেইটো আপোনালোকে চাব যিমানটো পায় একদম লেতেৰা এইবোৰ চিমেণ্ট লাগি আছে ভিডিঅ'টোৰ মাজত দেখিব কাম কৰি থকা আৰু আজিলৈ ইমানে এইটো পাৰ্ট 1 আৰু পাৰ্ট 2 পাৰ্ট 3 এনেকৈ আহি থাকিব ঘৰটো সম্পূৰ্ণ হোৱালৈকে আপোনালোকে চাই শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই